নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক নেমু পুলিৰ প্ৰস্তুতিৰ পদ্ধতিৰ বিষয়ে কিছু দেখুৱাম। ভিডিঅ'টো চাওকচোন, কেনেকৈ সহজতে নেমু পুলি প্ৰস্তুত কৰিব পাৰি, তাকো গুটিবিহীন। যি মানে ফলটোত গুটি সম্পূৰ্ণৰূপে নাথাকে, সেই তেনেকুৱা ধৰণৰ এটা পুলি কেনেদৰে প্ৰস্তুত কৰিব লাগে মই আজি আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি সবিশেষ দেখুৱাবলৈ চেষ্টা কৰিম। এনেধৰণৰ অধিক বুঢ়া গছৰ পৰা আপোনালোকে ডাল সংগ্ৰহ কৰিব। প্ৰায় বছৰীয়া সৰু আকৃতিৰ ডাল সংগ্ৰহ কৰি প্ৰায় 1-1.5 ইঞ্চি জোখত সৰু সৰুকৈ কাটিব। চোকা কটাৰীয়ে, পৰিষ্কাৰ চোকা কটাৰীয়ে কাটি প্ৰায় সৰু সৰুকৈ কাটি ল'ব। কাটি লোৱা টুকুৰাখিনি পচাবৰ কাৰণে পুলি প্ৰস্তুতি কৰিবৰ কাৰণে এখন তলি প্ৰস্তুত কৰি ল'ব। ৰ'দ ঘাই হ'লে ভাল হয়। প্ৰায় ঘন ঘনকৈ 1 ইঞ্চি জোখত টুকুৰাখিনি গুজি ধুনীয়াকৈ গুজি দিব। তাৰ পিছত ৰ'দ বতাহৰ পৰা হাত সাৰিবৰ কাৰণে ধুনীয়াকৈ বেৰি থৈ দিব। আৰু কিছু দিনৰ পিছত, মানে 20-25 দিনৰ পিছত আপোনালোকে দেখিব সেইবিলাক ধুনীয়াকৈ পুলিৰ দৰে গজালি আহিছে, মানে পুলি এটা সম্পূৰ্ণ পুলি হৈ গৈছে। আপোনালোকে সেইবিলাক আকৌ পুনৰ উঠাই আনি পুলি প্ৰস্তুতি কৰিবৰ কাৰণে পলিবেগ তেনেকৈ সংগ্ৰহ কৰি ল'ব। দোকানত পায়, পলিবেগত পুলি প্ৰস্তুত কৰিব পাৰিব। গোবৰ সংমিশ্ৰিত সাৰুৱা মাটি সংগ্ৰহ কৰি সুন্দৰকৈ পলিবেগবিলাকত ফিল আপ কৰি আপোনালোকে সেই পুলিটোতো মানে তাত ৰোপণ কৰি পুনৰ ডাঙৰ হ'লে মূলতলিত ৰোপণ কৰিব পৰা সময় উপযোগীলৈকে প্ৰতিপালন কৰিলে এটা সুন্দৰ নেমু পুলি আপোনালোকে পাব পাৰিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হোৱা যেন দেখে আগলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।